ক্লাছ 8ৰ অনুশীলনী 15.3 15.1 আৰু 15.2 কৰিলোঁ মই যদি সেইখিনি বুজি পোৱা নাই সেইখিনি চাই ল'ব পাৰা প্ৰথম প্ৰশ্নটো কি দিছে চোৱা তলৰ তালিকাত দিয়া মানৰ সহায়ত উপযুক্ত স্কেল ব্যৱহাৰ কৰি ৰৈখিক লেখ আঁকা মানে তলত এখন তালিকা দিছে চোৱা এটাত দিছে কণীৰ সংখ্যা এটাত দিছে কণীৰ মূল্য তালিকা দিছে তালিকাত দুটা বস্তু দিছে এটা দিছে কণীৰ সংখ্যা এটা কণীৰ মূল্য আৰু এইকেইটা লৈ আমি লেখ আঁকিব লাগে x আৰু y অক্ষ আঁকি লৈ তাত নিৰ্দিষ্ট দূৰত্বত বিন্দু দি পেলাই আমি লেখটো আঁকিব লাগে এতিয়া ইয়াত দিছে চোৱা তলৰ তালিকাত দিয়া মানৰ সহায়ত উপযুক্ত স্কেল ব্যৱহাৰ কৰি ৰৈখিক লেখ আঁকা ইয়াত থকা প্ৰতিটো শব্দই বুজি পাইছা অকল চাগে এই ৰৈখিকটো বুজি পোৱা নাই ন ৰৈখিক লেখ মানে কি ৰৈখিক লেখ এনেকুৱা হয় মানে যেতিয়া দুটা বস্তু থাকিব ন দুটা বস্তু থাকিব ধৰি লোৱা এইটো x এইটো y আছে তা এটাৰ ওপৰত আনটো মানে নিৰ্ভৰ কৰে চোৱা এই কণীৰ সংখ্যা যেনেকৈ বাঢ়ি গৈছে মূল্য বাঢ়ি গৈছে যেতিয়া কণীৰ সংখ্যা 1 আছিলে মূল্য 6 হ'ল যেতিয়া 3 হ'ল মূল্য 18 যেতিয়া 5 হ'ল মূল্য 6 যেতিয়া 6 হ'ল মূল্য 37 এটা বাঢ়িলে আনটো বাঢ়ি গৈছে হয় না চোৱা এতিয়া তেনেকুৱা ৰৈখিক লেখবিলাক কেনেকুৱা হয় জানানে এইটো যদি x এক্সিস হয় এইটো যদি y এক্সিস হয় এইটো 0 হ'ব ন তেতিয়া ৰৈখিক লেখবিলাক এনেকৈ হয় মানে এডাল মানে সৰল ৰেখাৰ নিচিনা হয় লেখডাল গোটেইকেইটা বিন্দু যেতিয়া লগ খুৱাম না এটা সৰল ৰেখাৰ নিচিনা হয় এনেকুৱা হ'ব পাৰে এনেকুৱাও হ'ব পাৰে যি হ'ব পাৰে মানে গম পাইছা এতিয়া আমি যেনেকুৱা আমি লেখখিনি আঁকিম ন গোটেইখিনি লেখ এই দুটা দিছে এই দুটা ৰৈখিক লেখ বুলি কৈছে তাৰমানে এই দুটা লেখ আমাৰ এনেকুৱা এটা সৰল ৰেখাৰ নিচিনা হ'ব বুজি পাইছানে এতিয়া আমি 1 নম্বৰটো কৰিব ল'ম এইটো চোৱা তাৰ কাৰণে আমি x অক্ষ আৰু y অক্ষ প্ৰথমতে আঁকি ল'ম এইটো y অক্ষ এইটো x অক্ষ আৰু এইটো 0 ঠিক আছে তাৰপিছত চোৱা এটা দিছে কণীৰ সংখ্যা এটা কণীৰ মূল্য আমি কোনোবা এটা x অক্ষত ল'ম কোনোবা এটা y অক্ষত ল'ম প্ৰথমটো x অক্ষত ল'লে বেছি সুবিধা হয় কণীৰ সংখ্যাটো x অক্ষত লওঁ আৰু কণীৰ মূল্যটো y অক্ষত লওঁ গতিকে x অক্ষত লিখি দিওঁ কণীৰ সংখ্যা আৰু এইফালে ল'ম মূল্য ঠিক আছে নে এতিয়া কণীৰ সংখ্যাটো কেনেকৈ আছে 1 3 5 6 এনেকৈ আছে গতিকে আমি 1 2 3 4 5 6 এনেকৈ ল'ম এটা এটা গেপছ ল'ম মানে এটাৰ মাজত এটা নিৰ্দিষ্ট দূৰত্ব লৈছোঁ 1 2 3 4 5 6 ঠিক আছে তাৰপিছত কণীৰ মূল্য কেনেকৈ আছে চোৱা 6 18 30 36 হয় নাই আমি কিমান এটা আৰু এটা ঘৰৰ মাজত কিমান গেপছ ল'লে আমাৰ সুবিধা হ'ব সেইটো আমি প্ৰথমতে ভাবি চাওঁ প্ৰথমতে চোৱা একেবাৰে হাইয়েষ্ট নাম্বাৰ 36 আছে আমি যদি 1 2 3 4 কে যদি লওঁ 36 লৈকে বহুত হৈ যাব হয়নে তাৰ কাৰণে আমি অকমান ডাঙৰকৈ ল'ব লাগিব আৰু প্ৰতিটো নাম্বাৰে 6 18 30 36 প্ৰতিটো নাম্বাৰে 6 ৰে হৰণ যায় আমি যদি 6 হেৰিটো লওঁ তেতিয়া কেনেকুৱা হ'ব বাৰু মানে প্ৰথমতে 6 12 6 18 24 এনেকৈ যদি লওঁ মানে 6 টেবুলখন তেতিয়া আমাৰ বেছি সুবিধা হ'ব হয় নাই তেনেকৈ আমি ল'ব পাৰোঁ এইটো 6 হ'লে এইটো 12 এইটো 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 ইয়াত লিখি দিয়া 6 12 18 24 6 5 গুণ 30 6 6 গুণ 36 আৰু ইয়াত 1 2 3 4 5 6 ঠিক আছে এইটো কাম আমাৰ হৈ গ'ল এতিয়া লেখটো কেনেকৈ আঁকিম প্ৰথমতে চোৱা কণীৰ সংখ্যা যেতিয়া এটা আছিল কণীৰ মূল্য 6 হৈছিল তাৰ মানে কণীৰ সংখ্যা x অক্ষত ধৰিছোঁ x অক্ষত 1 আৰু y অক্ষত 6 হ'ব হয় নাই x অক্ষত 1 হ'লে y অক্ষত 6 হ'ব ক'ত হ'ব বিন্দুটো ইয়াত হ'বনে বাৰু বিন্দুটো এইটো হ'ব বিন্দুটো ঠিক আছে আমি বিন্দুটোৰ নামো দি ল'ব পাৰোঁ 1,6 দি লৈছোঁ ঠিক আছে তাৰপিছত দিছে 3 আৰু 18 কণীৰ সংখ্যা 3 হ'লে কণীৰ মূল্য 18 হ'ব মানে x অক্ষত 3 আৰু y অক্ষত 18 x অক্ষত 3 ইয়াত আছে আৰু y অক্ষত 18 ইয়াত আছে স্কেলটা অকমান লৈ লৈছোঁ মানে
গাঁৱত নহ'লে অসুবিধা হয় ন। এইটো বিন্দুত হ'ব নাই বাৰু চোৱা। এইটো বিন্দুত হ'ব কি হ'ব 3,18 চোৱা x অক্ষ বিন্দুটো আমি আগত লিখিছোঁ সদায় x অক্ষ বিন্দু আগত লিখে তাৰপিছত 5 আৰু 30 আছে xত 5 yত 30 xত এইটো 5 yত 30 এইটো স্কেল পাত লৈ লৈছোঁ সুবিধাৰ কাৰণে yত 30 এইটো ন xত 5 ক'ত হ'ব বিন্দুটো ইয়াত হোৱা চান্স আছে ইয়াত হোৱা চান্স আছে 5,30 আৰু তাৰ পিছৰটো আছে 6 আৰু 36 xত 6 আৰু yত 36 xত 6 এইটো yত 36 এইটো ইয়াৰ পৰা ইয়ালৈ যাব আৰু ইয়াৰ পৰা ইয়ালৈ যাব য'ত বিন্দুটো গঠন হ'ব সেইটোৱে xত 6 আৰু yত 36 বিন্দুটো ক'ত হোৱা চান্স আছে ইয়াত হোৱা চান্স আছে ন ইয়াত হোৱা চান্স আছে 6,36 লেখডাল আঁকিব কৈছে নহয় তাৰমানে বিন্দুকেইটা আমি লগ লগাই দিব লাগিব বিন্দুকেইটা আমি লগ লগাই দিওঁ চোৱা গোটেইকেইটা বিন্দু লগ লাগি এডাল ৰৈখিক ৰেখাৰ নিচিনা হৈছে হয়নে বাৰু সেনেকুৱা হ'ব তোমালোকে গ্ৰাফত আঁকিলেতো একদম পাৰফেক্ট ওলাব এইটো কৰিলোঁ আমি এ নাম্বাৰটো কৰিলোঁ এতিয়া বি নাম্বাৰটো চাওঁ বি নাম্বাৰটো দিছে এখন গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব প্ৰথমটোত দিছে সময় দ্বিতীয়টোত দিছে দূৰত্ব সেম টু সেম আমি x আৰু y অক্ষ আঁকি ল'ম আৰু x অক্ষত সময় ল'ম y অক্ষত দূৰত্ব ল'ম হয় নাই বাৰু এটা অংক কৰোঁতে 6 মিনিট লাগিলে এতিয়া বিটো কৰোঁ এইটো আছিলে 1ৰ এ নম্বৰ এইটো হ'ব 1ৰ বি নম্বৰ এতিয়া আকৌ প্ৰশ্নটো চোৱা এটা সময় এটা দূৰত্ব সময়টো x অক্ষত ল'ম দূৰত্বটো y অক্ষত ল'ম এইটো লিখিবলৈ নাপাহৰিবা এইটো সময় এইটো দূৰত্ব সময় আছে 1 2 3 4 সেনেকেই লিখিম সময়টো 1 2 3 4 লিখিম 1 2 3 4 নিৰ্দিষ্ট দূৰত্ব লৈছোঁ আৰু দূৰত্ব কিমান আছে দূৰত্ব চোৱা 50 ৰ পৰা 200 লৈকে আছে সবতে 50-50 গেপছ হয় নাই আমি কি কৰিম এতিয়া আমি কিমানত ল'লে আমাৰ সুবিধা হ'ব যদি 50-50 কে লওঁ তেতিয়াও হ'ব হয় নাই বাৰু 25 কে ল'লেও হ'ব আমি নিজৰ কথা তোমালোকে নিজৰ মতে ল'ব পাৰা যিটো বেছি সুবিধা হয় মই সেইটোৱে ল'ম কাৰণ 50-50 কে ল'লে বেছি সুবিধা হ'ব হয় নাই বাৰু তো 50 100 150 200 50 100 150 200 ঠিক আছে তাৰপিছত আছো এতিয়া আমি বহাব লাগিব xত 1 হলে yত 50 xত 2 হলে yত 100 xত 3 হলে yত 150 xত 4 হলে yত 200 মোৰ পইণ্ট কেইটা মনতে ৰখি গ'ল মানে মোৰ কেমেৰাটো মই এনেকৈ ৰাখিছোঁ বেছি পিকচাৰটো মই ডাঙৰকৈ দেখাব নোৱাৰোঁ তেতিয়া পিকচাৰটো স্পষ্ট নহয় আৰু সৰুকৈ দেখালেও বহীখন যদি ইয়াতে কিতাপখন নাতে দেখাবলৈ গম পাইছেনে মোৰ মনত ৰখি গ'ল xত 1 হলে yত 50 ক'ত হ'ব এই পইণ্টটো xত 1 আনা y ওপৰলৈ যোৱা 50 হ'ব এই পইণ্টটো হ'ব 1,50 xত 2 হলে yত 100 ওপৰলৈ যোৱা আৰু 100ত ৰখি দিয়া এই পইণ্টটো হ'ব 100 xত 3 হলে yত 150 3 পৰা ওপৰলৈ যোৱা আৰু 150ত ৰখি দিয়া এইটো হ'ব ন পইণ্ট এইটো হ'ব 3,150 4 হলে 200 4 4 4 ওপৰলৈ যোৱা এইটো পইণ্টত 200 হ'ব 4, কি হ'ব 4,200 ঠিক আছে এতিয়া আকৌ আমাক লেখডাল লাগিব দিছে নহয় তাৰমানে আমি বিন্দুকেইটা লগ খুৱাই দিব লাগিব এইটোৱে হৈছে সেইডালৰ কুৱেশ্যন দিছে কেইটামান লেখৰ সহায়ত উত্তৰ দিয়া 1 নম্বৰ
300 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব গতিকে লেগডাল আমি চাব লাগিব ক'ত আছে 300 কিলোমিটাৰ ঠিক আছে লেগডাল চোৱা আমাৰ ক'ত প্ৰয়োজন যেতিয়া আমাক যেতিয়া লেগডাল আঁকিছিলো তেতিয়া আমাক 300 কিলোমিটাৰটো প্ৰয়োজন হোৱা নাছিল কাৰণ ইয়াত নাছিলে যে এতিয়া আমাক যেহেতু প্ৰয়োজন হৈছে গতিকে আমি 200 250 300 এনেকৈ আঁকিলো এতিয়া 300 কিলোমিটাৰত কি কৈছে কিমান সময় লাগিব গতিকে 300 কিলোমিটাৰৰ পৰা সময়লৈ চোৱা লেগডাললৈ চোৱা ক'ত লাগিছে বাৰু লেগডালৰ ইয়াত লাগিছে ন ইয়াত লাগিছে আকৌ ইয়াৰ পৰা সময়লৈ চোৱা ক'ত লাগিছে ডাইৰেক্ট 6ত লাগিছে তাৰমানে 300 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 6 ঘণ্টা সময় লাগিব তাৰ পিছৰ কোৱেশ্চন দিছে 5 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব গতিকে ইয়াত চোৱা 5 ঘণ্টাত ক'ত লাগিব 5 ঘণ্টাৰ পৰা লেগডাললৈ টানা ইয়াত লাগিছে নে এইটো বিন্দুত লাগিছে আকৌ এইটো বিন্দুৰ পৰা y অক্ষলৈ চোৱা 250ত লাগিছে 250ত লাগিছে গতিকে 5 ঘণ্টাত 250 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এতিয়া আমি 1ৰ চিটো কৰোঁ মূলধন আৰু সুতৰ হাৰৰ ওপৰত দিয়া আছে ন এটা মূলধন এটা সুতৰ হাৰ মূলধন 200 হলে সুত সৰল সুত 20 500 হলে 50 1000 হলে 100 1500 হলে 150 এটা x আৰু এটা y অক্ষত ধৰিম আৰু তাৰ মতে আমি লেখ আঁকিম প্ৰথমতে x আৰু y অক্ষ আঁকি লওঁ আমি এইটো অকমান ডাঙৰকৈ আঁকিব লাগিব যাতে আখৰবিলাক চিনাত হেৰি নহয় অসুবিধা নহয় পিছত আগৰকেইটা সৰু সৰু হোৱাৰ কাৰণে চৰি তো OX অক্ষ আৰু এইটো OY অক্ষ হলে এটা মূলধন এটা সৰল সুত গতিকে OX অক্ষতে আমি মূলধনটো লওঁ আৰু OY অক্ষত সৰল সুত লওঁ ঠিক আছে এতিয়া মূলধনটো কেনেকৈ আছে চোৱা মূলধনটো আছে আমাক 200 500 1000 1500 হয় নাই এতিয়া আমি কেনেকৈ ল'লে আমাৰ সুবিধা হ'ব বাৰু আমিতো সমান সমান দূৰত্বত ল'বই লাগিব আমি 200 লৈ আকৌ 500 ল'ব নোৱাৰোঁ কাৰণ 200ৰ পৰা 500 লৈ 200 লৈ যদি 500 লওঁ মানে 300 ডিফাৰেন্স আছে 300 ডিফাৰেন্স থাকিব লাগিব 200ৰ পৰা যদি 500 লৈ লওঁ কিমান ডিফাৰেন্স আছে মাজত 300 আছে 500ৰ পৰা যদি 1000 লৈ লওঁ ডিফাৰেন্স 500 আছে গতিকে আমি তেনেকৈ ল'ব নোৱাৰোঁ আমি সমান সমান দূৰত্বতে ল'ব লাগিব 200ৰ পৰা 1500 লৈকে আছে আমি যদি প্ৰতিটোকে 200 200কে লওঁ তেতিয়া হ'ব নেকি চাওঁ তেতিয়া হ'ব যদি 200 200কে লওঁ দুশ টকাকৈ লৈছোঁ 600 800 1000 1200 1400 এইটো 1600 আৰু নালাগে কাৰণ আৰু কেলৈ নালাগে আমাক হায়েষ্ট কিমান আছে 1500হে আছে আমি 1600লৈকে লিখিলোঁ আৰু নালাগে এতিয়া সৰল সুত আছে 20ৰ পৰা 150 আমি কেনেকৈ ল'ম 20 20কে ল'ব পাৰোঁ হয় নাই 20 20কে ল'ব পাৰোঁ 20 40 60 80 100 120 140 160 হৈ যাব হল নহয় ইয়ালৈকে ইয়াৰ পিছত এতিয়া আমি আঁকিব লাগে বিন্দুখিনি বহাব লাগে মূলধন যেতিয়া 200 হয় সৰল সুত 20 হ'ব মূলধন 200 এইটো আৰু সৰল সুত 20 এইটো বিন্দু ঠিক আছে নে 200,20 আকৌ মূলধন 500 হলে সৰল সুত 50 1000 হলে 100 1500 হলে 150 500 হলে 50 মূলধন 500 টো ক'ত হ'ব এইটো 400 আৰু এইটো 600 দুইটাৰে একেবাৰে মাজত আছে 500 500 হলে 50 গতিকে 50 ক'ত থাকিব ইয়াত 40 আৰু 60 একেবাৰে সোঁমাজত থাকিব 50 ঠিক আছে নে এই বিন্দুটো ল'ম এতিয়া ইয়াত হোৱাৰ চান্স আছে এই বিন্দুটো 500,50 তাৰপিছত আছে 1000 হলে 100 ক'ত আছে 1000 এইটো আৰু 100 ক'ত আছে এইটো 1000ৰ পৰা 100 লৈ y লৈ টানা য'ত নেকি 100ত লাগে
এই বিন্দুটো 1000, 100। তাৰপিছত আৰু এটা শেষৰ বিন্দু য'ত নেকি 1500 আৰু 150। এক্সত 1500 ক'ত আছে? এক্সত 1500, এইটো 1200, এইটো 1400, এইটো 1600। 1400 আৰু 1600 একেবাৰে মাজত আছে 1500, আৰু 1500 আৰু কি 150। 150টো 140 আৰু 160ৰ মাজত আছে, হয়নে? এইটো 1500 আৰু 150। এতিয়া আমি গোটেইকেইটা বিন্দু লগ লগাই দিলে আমাৰ কি হ'ব? লেখডাল, ৰৈখিক লেখডাল যিডাল আঁকিব দিছিলে সেইডাল আমাৰ হৈ যাব। বুজি পাইছানে? এতিয়া ইয়াৰ আকৌ কুৱেশ্যন কেইটামান সুধিছে। 1 নম্বৰ, লেখৰ সহায়ত প্ৰশ্নকেইটা উত্তৰ দিবলৈ কৈছে। 400 টকাৰ সুত কিমান হ'ব? 400 টকাৰ সুত কিমান হ'ব? সুত কোনটো আছিলে? সুত এইটো আছিলে ন? সুত এইটো বাৰু ভুল হ'ল নি মোৰ? আচ্ছা, 400 টকাৰ মূলধনৰ সুত কিমান হ'ব সেইটো সুধিছে। 400 টকাৰ মূলধনৰ সুত কিমান হ'ব? এইটো চোৱা, 400 টকাৰ মূলধনৰ সুত কিমান হ'ব? লেখডাল ক'ত লাগিছেগৈ? 400টো গৈ ইয়াত লাগিবনে? ইয়াত লাগিব। এইটো এইবিলাক সৰল সুত কিমান হৈছে? 40 হৈছেনে? মানে 400 টকাৰ মূলধনৰ সুত কেইটকা? 40 টকা। পিছৰটো 120 টকা সুত পাবলৈ মূলধন কিমান হ'ব লাগিব? তাৰমানে 120 টকা সুত পাবলৈ ইয়াত চাব লাগিব। এইটো 120 টকা, 120 টকা সুত পাবলৈ মূলধন 120টো তুমি লেখডাললৈ টানা। 120টো লেখডাল টানিলে কোনটো বিন্দু পাবা? এই বিন্দুটো। এই বিন্দুটো আকৌ এডাল লেখলৈ টানা। কিমান পাইছা? 1200 পাইছা, হয় নাই? 1200 লাগিছে। তাৰমানে 120 টকা সুত পাবলৈ মূলধন 1200 টকা।